বন্ধু-বান্ধৱীসকল, এইজন হল অপূৰ্ব আৰু এইগৰাকী হল অলংকিতা। অপূৰ্ব আৰু অলংকিতাই এটা চৰকাৰী চাকৰি কৰে, কিন্তু অলপ দিন ধৰি অপূৰ্বই অফিচলৈ যাব পৰা নাই। অপূৰ্বই অতিৰিক্ত ফাষ্টফুড খোৱাৰ বাবে তেওঁৰ পেটটো অনাবৰতে বেয়া হৈ থকা হৈছে। অলংকিতাই কথাষাৰ গম পাই অপূৰ্বক এজন ডাক্তৰৰ ওচৰলৈ লৈ যায়। ডাক্তৰজনে অপূৰ্বক ভালদৰে চোৱা চিতা কৰাৰ পাছত তেওঁক ফাষ্টফুড একেবাৰে বাদ দিবলৈ উপদেশ দিয়ে, লগতে যিমান পাৰে ফল মূল খাবলৈ উপদেশ দিয়ে। অলংকিতাই অপূৰ্বক ডাক্তৰক দেখুৱাই আনি ঘৰত থয় আৰু নিজে অফিচলৈ গুচি যায়। পাছবেলা প্ৰায় 3 মান বজাত অলংকিতা অফিচৰ পৰা আহি ঘৰত সোমোৱাত কোনো এজন ব্যক্তিয়ে অলংকিতা ঘৰৰ ভিতৰত সোমোৱা দেখি খিৰিকীৰে দৌৰ মাৰি পলাই যোৱা দেখা পায়। লগতে অপূৰ্বক চুৰি মাৰি হত্যা কৰি তেওঁৰ মৃতদেহটো তলত পেলাই থৈ যোৱা দেখা পায়। অলংকিতাই অপূৰ্বৰ মৃতদেহটো তলত পৰি থকা দেখি লগে লগে পুলিচক ফোন কৰি কথাষাৰ জনায়। পুলিচ অফিচাৰ আহি ঘটনাস্থলী পোৱাত অলংকিতাই পুলিচ অফিচাৰক গোটেই ঘটনাটোৰ বিষয়ে ভালদৰে কয়। অলংকিতাৰ কথা শুনাৰ পাছত পুলিচ অফিচাৰে অপূৰ্বৰ মৃতদেহটোৰ ইফালে সিফালে ভালদৰে চাই আৰু প্ৰমাণ গোটাবলৈ ধৰে। তেনেতে পুলিচ অফিচাৰৰ চকু ৰুমটোত খুলি পৰি থকা লকাৰটোলৈ পৰিল। পুলিচ অফিচাৰে লকাৰটোৰ ওচৰলৈ গ'ল আৰু অলংকিতাক সুধিলে, এই লকাৰটোৰ ভিতৰত কি আছিল আৰু লকাৰটোৰ চাবি কাৰ হাতত আছিল? তেতিয়া অলংকিতাই ক'লে, এই লকাৰটোৰ ভিতৰত মোৰ গহনা পাতিবোৰ, অলপমান পইচা পাতি, লগতে ঘৰৰ আৰু বেংকৰ কাগজ পাতিখিনি আছিল। এই লকাৰটোৰ 2টা চাবি আছে, এটা মোৰ ওচৰত আছে, আনটো অপূৰ্বৰ লগতে থাকে। অলংকিতাই তেনেদৰে কোৱাত পুলিচ অফিচাৰে ধৰিব পাৰিছিল এই হত্যাটো পইচাৰ বাবেই হৈছে আৰু কোনো জনা শুনা মানুহে এই কামটো কৰিছে, কাৰণ লকাৰটো চাবিৰে খোলা হৈছিল। পুলিচ অফিচাৰে আকৌ অলংকিতাক সুধিলে, আপোনালোক দুজনৰ বাহিৰে এই ঘৰত আৰু কোন কোন থাকে? লগতে আপোনালোকৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? তেতিয়া অলংকিতাই ক'লে, আমি দুয়োজনে চাকৰি কৰোঁ বাবে ঘৰটো চোৱা চিতা কৰাৰ বাবে এজন মানুহ আছে, লগতে আমাৰ খোৱা বস্তু বনাই দিবৰ বাবে এজন কুকু আছে। তাৰ উপৰিও অপূৰ্বৰ গা বেয়া বাবে অফিচত একেলগে চাকৰি কৰা বন্ধু এজন আজি অপূৰ্বৰ খবৰ ল'বলৈ অহা কথা আছিল। অলংকিতাই তেনেদৰে কোৱাত পুলিচ অফিচাৰে প্ৰথমতে অপূৰ্বৰ বন্ধুজনৰ ঘৰলৈ গ'ল আৰু বন্ধুজনক সুধিলে, আপুনি আজি অপূৰ্বৰ ঘৰলৈ যোৱা কথা আছিল তেওঁৰ বেমাৰৰ খবৰ ল'বৰ বাবে। অলপ আগতে আমি অপূৰ্বক মৃত অৱস্থাত তেওঁৰ ৰুমৰ ভিতৰতে পৰি থকা পাইছো। আমাৰ সন্দেহ আপুনিয়ে তেওঁৰ হত্যাটো কৰিছে। তেতিয়া সেই অপূৰ্বৰ বন্ধুজনে ক'লে, নহয় ছাৰ, মই কাৰো হত্যা কৰা নাই। মই অপূৰ্বৰ বেমাৰৰ খবৰ ল'বৰ বাবে আগবেলা প্ৰায় 10 মান বজাত তাৰ ঘৰ পালোগৈ। অলপ সময় কথা পতাৰ পাছত কুকজন নহা দেখি অপূৰ্বই মোক নিজে চাহ বনাই খাবলৈ দিলে আৰু প্ৰায় 11 মান বজাত মই তাৰ পৰা ওলাই ঘৰলৈ গুচি আহিলো। মই অপূৰ্বৰ ঘৰৰ পৰা ওলোৱা সময়ত তেওঁলোকৰ ঘৰটো চোৱা চিতা কৰা মানুহজনক সোমাই যোৱা দেখা পাইছিলো। হয়তো তেওঁ এই হত্যাটো কৰিছে। অপূৰ্বৰ বন্ধুজনৰ কথা শুনাৰ পাছত পুলিচ অফিচাৰে এইবাৰ অপূৰ্বৰ ঘৰ চোৱা চিতা কৰা মানুহজনৰ ওচৰলৈ গ'ল আৰু চোৱা চিতা মানুহজনক ক'লে, আপোনাৰ মালিক অপূৰ্বক কোনোবাই চুৰি মাৰি হত্যা কৰিছে আৰু তেওঁলোকৰ লকাৰটো খুলি গোটেই পইচা পাতিবোৰো লৈ গৈছে। আপুনি আজি কামলৈ কেইটা বজাত অপূৰ্বৰ ঘৰলৈ গৈছিল? তেতিয়া সেই কাম কৰা মানুহজনে ক'লে, মই আজিও প্ৰত্যেক দিনাৰ দৰেই 11 মান বজাত ছাৰৰ ঘৰলৈ গৈছিলো। ছাৰৰ ঘৰ পোৱাত ছাৰ বাইদেউৰ ৰুমটো চাফা কৰিলো আৰু 12 মান বজাত ঘৰলৈ গুচি আহিলো। তেতিয়ালৈকেতো ছাৰ ঠিকেই আছিল। কিন্তু এটা কথা, মই যেতিয়া গৈ ছাৰৰ ঘৰৰ দৰ্জা পাইছিলো তেতিয়া ছাৰৰ বন্ধু এজন ছাৰক লগ কৰি ওলাই আহি আছিল। ঘৰ চোৱা চিতা কৰা মানুহজনৰ কথা শুনাৰ পাছত এইবাৰ পুলিচ অফিচাৰে কুকজনৰ ওচৰলৈ গ'ল আৰু সুধিলে, আজি তুমি কামলৈ গৈছিলা নে নাই? তেতিয়া কুকজনে ক'লে, মই আজি প্ৰায় 10 মান বজাত ছাৰৰ ঘৰলৈ গ'লো আৰু ছাৰ বাইদেউৰ বাবে ভাত বনাই থৈ কোনো নথকাৰ বাবে 1 মান বজাতে ঘৰলৈ গুচি আহিলো। পুলিচ অফিচাৰে তিনিওজনৰে কথা শুনাৰ পাছত তিনিওজনৰে কথাবোৰ অলপ ভালদৰে মন দি ভাবিলে। পুলিচ অফিচাৰে তিনিওজনৰে কথা অলপ ভালদৰে মন দি ভবাত গম পাই গ'ল যে ইয়াৰে এজনে মিছা কথা কৈ আছে আৰু হয়তো তেওঁ অপূৰ্বক হত্যা কৰি গহনা পাতিবোৰ চুৰ কৰি লৈ আহিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ধৰিব পাৰিছেনে? যদি পৰা নাই, তিনিওজনৰে কথাবোৰ অলপ ভালদৰে মন দি শুনক। ফাঁকি দিয়াজন নিশ্চয় বিচাৰি পাব। বন্ধু বান্ধৱীসকল, ফাঁকি দি থকাজন হ'ল কুকজন, কাৰণ কুকজনে কৈছিল তেওঁ 10 মান বজাত অপূৰ্বৰ ঘৰলৈ গ'ল আৰু ছাৰ বাইদেউৰ বাবে ভাত বনাই দি 1 মান বজাত ঘৰলৈ গুচি আহিলে।
কিন্তু অপূৰ্বৰ বন্ধুজনে কৈছিল কুকজন নহাৰ বাবে অপূৰ্বই নিজে চাহ বনাই তেওঁক দিছিল অপূৰ্বৰ বন্ধুজনৰ কথাটো এই কাৰণেই সত্য কাৰণ কাম কৰা মানুহজনৰ পৰা আমি গম পাইছিলো যে কাম কৰা মানুহজন অপূৰ্বৰ ঘৰলৈ সোমাই যাওঁতে অপূৰ্বৰ বন্ধুজনক ওলাই অহা দেখিছিল তাৰ মানে তেতিয়ালৈকে অপূৰ্বৰ হত্যাই হোৱা নাছিল মানে অপূৰ্বৰ বন্ধুজনে সত্য কথা কৈ আছিল পিছে আপুনি ধৰিব পাৰিছিল নে আমাক কমেন্ট কৰি জনাব বাৰু বলক এতিয়া আপোনালোকৰ বিশেষ বুদ্ধিৰ পাজলটো চাওঁ বন্ধু বান্ধৱী সকল ইয়াত আপোনালোকে দুগৰাকী মহিলা কিচেনত কাম কৰি থকা দেখা পাইছে কিন্তু ইয়াৰে এগৰাকী জেলৰ পৰা পলাই অহা ডাঙৰ অপৰাধী এতিয়া আপুনি ইয়াত থকা দুয়োগৰাকী মহিলাকে ভালদৰে চাই ক'ব পাৰিবনে ইয়াত কোনগৰাকী জেলৰ পৰা পলাই অহা ডাঙৰ অপৰাধী দুয়োগৰাকী মহিলাকে অলপ ভালদৰে চাওক আৰু অপৰাধী গৰাকী বিচাৰি পালে আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱী সকল আপুনি এই গৰাকী মহিলাৰ পাছফালে থকা আলমাৰীটোলৈ মন কৰিছিল নে হয় মহিলা গৰাকীয়ে আলমাৰীটোত এটা বন্দুক লুকুৱাই থৈছে কিন্তু সাধাৰণ মানুহ এগৰাকীৰ বন্দুকৰ কিহৰ প্ৰয়োজন পিছে আপোনালোকেও ধৰিব পাৰিছিল নে আমাক কমেন্ট কৰি জনাব বাৰু বলক এতিয়া আপোনালোকৰ বাবে থকা পাজলটো চাওঁ তাৰ আগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক যাতে আমি এনে ধৰণৰ আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ বন্ধু বান্ধৱী সকল ইয়াৰে কোনটো টেংকি প্ৰথমতে ভৰিব আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল জুনুক জানাক কৰে কিন্তু জুনুকা নহয় জপক জাপাক কৰে কিন্তু বগলী নহয় কান্ধত লয় কিন্তু গামোচা নহয় ক'ব পাৰিবনে সেইটো কি আৰু এই সাঁথৰটোৰ শুদ্ধ উত্তৰ হ'ল মাছ মৰা খেৱালি জাল বা ডাঙৰীৰ ভাৰু হ'ব পাৰে এই সাঁথৰটোৰ শুদ্ধ উত্তৰ আমাক বহুতো বন্ধু বান্ধৱীয়ে কমেন্ট কৰি জনাইছিল তাৰে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জন আৰু ৰেণ্ডম কমেন্ট পিকাৰ দি বাছনি কৰি ওলোৱা 5 জনৰ নাম ক্ৰমে মনোৱাৰ হুছেইন ৰাকেশ কোচ মৌচুম বৰা সমীৰণ বৰুৱা ৰীতা শ্ৰী দিলীপ হাজৰিকা তুষাৰ কাশ্যপ হেমন্ত বৰুৱা তুলেন বৰা নিবেদিতা নাজিয়া ইয়াসমিন মাম্পি দাস মিষ্টাৰ হাবিব যাদু কুমাৰ দেও আৰু অলকেশ ডেকা আপোনালোকৰ লগতে এই সাঁথৰটো যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো তেতিয়াহ'লে আজিলৈ এৰিছো অতি শীঘ্ৰেই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে